Welcome back to my YouTube channel B Vlogs. উদ্দেশ্য আকই নাই এনে মানে জাস্ট ভিডিওটো স্টার্ট কৰিছো চাও মানে কেনেকে ফিনিশ কৰিব পাৰো তো ভিডিওটো এটা লাইক কৰি লওক আৰু যদি চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি লব তো বলক তেন্তে ভিডিওটো স্টার্ট কৰো Ladies and gentlemen, I am back. একদম রোড আৰু গৰম ঘৰত মানে লাইনেও অলপ ডিস্টার্ব দি আছে লাইনটো অলপ মানে কেতিয়াবা থাকে কেতিয়াবা নাই বিৰাট গৰম কাৰণে ভাবলো মানে যে এনে অলপ বাইকখন লৈ মানে এনে আৰু আমাৰ নলবাৰীৰ ভাষাত ক'ব লাগিলে অবলাং ঘূৰো অলপ বাইকতে মানে বতাহৰ আমেজ এটা লওঁ আৰু এটা ভ্লগ বনাওঁ তো চাই থাকিব ভিডিওটো অলপ স্কিপ নকৰাকৈ তো বলক গৈ থাকোঁ অলপ আহি ড্ৰাইভাৰ মানে চেঞ্জ কৰি দিলোঁ এড দিলোঁ চলাবা মই এতিয়া ধুনীয়াকৈ ভিডিঅ' বনাব চেষ্টা কৰি যাম My beautiful, my sexy baby. She's got looks that drive me crazy. Oh yeah. এনে অলপ ফুৰিবটো ওলাই আহিছোঁ গমেই পাইছে আৰু আগফালে মানে চটেমাৰী ফালে আহিছোঁ আগফালে শ্ৰী শ্ৰী গোপাল নামঘৰ আছে পশ্চিম চটেমাৰী একদম ধুনীয়া দেখিবলৈ নামঘৰটো তো বলক প্ৰথমতে সেইটো চাই লওঁ 10টা অৱতাৰৰ মূৰ্তি ধুনীয়াকৈ এনেকৈ বনাই থৈ দিছে কালকি অৱতাৰ বৰাহ অৱতাৰ নৰসিংহ অৱতাৰ মানে গোটেইকেইটা অৱতাৰে আৰু আগফালৰ পৰা এই মানে গোপাল নামঘৰটো দেখিবলৈ এনেকুৱা আৰু এইটো আমাৰ ইয়াৰ মানে লোকেল ইটাৰ ভেটা মজাকৈ ফুৰিব ওলাই গৈছিলোঁ ভাবছিলোঁ মানে ধুনীয়াকৈ ফুৰি ঘূৰি আহিম অলপ দেৰিকৈ ভাত খোৱাৰ আগে আগে কিন্তু মায়ে ফোন কৰিলা বোলে চিলিণ্ডাৰ শেষ গৈছে আঞ্জা বহাই দিছিল মাত্ৰ চেনকৈ মানে পিঁয়াজ ভাজা শব্দটো ওলাৰ লগে লগে চিলিণ্ডাৰটো শেষ সেইকাৰণে মায়ে ফোন কৰি দিলে ফিৰোজ আৰু মই লগে লগে গুচি আহিলোঁ এতিয়া চিলিণ্ডাৰ আনিব যাম সি ৰেডি এক প্ৰকাৰ ধুনীয়াকৈ লুংগি চুংগি পিন্ধি লৈ চিলিণ্ডাৰটো গাড়ী চলাবি নে মই চলাম গাড়ীও চলাম ভিডিঅ' কৰিম চিলিণ্ডাৰো আনিম কি কয় ফিৰোজ দোকানত আহি লৈ ল'লোঁ চিলিণ্ডাৰটো লুংগি পিন্ধাৰ কাৰণটো কিনো ৰঙা ৰঙা দাগ লাগে দে যো চিলিণ্ডাৰ লোৱা হ'ল এতিয়া খাওয়া হ'ব চিংৰা মই বয়া খাইছোঁ চাটনি পিঁয়াজ উইথ চিংৰা চিংৰা টিংৰা খাই চিলিণ্ডাৰ আনি ফিট কৰি দিলোঁ এতিয়া মানে বনাব ষ্টাৰ্ট কৰিছে তো আজি ভাত খোৱাত দেৰিয়ে হ'ব চাগে গৈছিলোঁ এটা বেলেগ উদ্দেশ্যত ধুনীয়াকৈ ভিডিঅ' বনাম বুলি কিন্তু কিবা কিবি জটত মানে সোনকালে আহিব লগা হ'ল তথাপিতো আশা কৰিছোঁ যাতে এইটো ভিডিঅ'ত কমচে কম 100 লাইক আহে গতিকে প্লিজ ভিডিঅ'টো ভিউ কৰিলে লাইকটোও কৰি দিব কাৰণ দেখিছোঁ মানে ভিডিঅ'বোৰত বেছি ভিউজ নাহিলেও কমচে কম 150-200 ভিউজ আহে কিন্তু লাইক 10টা বা 15টা আহে তো প্লিজ ভিডিঅ'টো চালে লাইক কৰি দিব ভাবিছোঁ আৰু 100টা লাইক পাম বুলি তো লগ পাইছোঁ এটা নেক্সট ব্লগৰ সৈতে